এটা গোপনীয় সংবাদ পাইছিলোঁ কি জাজৰি আজাদপট্টিৰ এজন মহিবুৰ ৰহমান বুলি এজন ল'ৰা যোনে কেইদিনমান আগতে কেৰালাৰ পৰা আহিছে তেওঁ বহু কেইটামান মোবাইল কেৰালাৰ পৰা চুৰি কৰি আনিছে আৰু চাইবাৰ কেফেত গৈ এইবিলাক আনলক কৰি নগাঁও আৰু জাজৰি এলেকাত বিকিবলৈ প্ৰচেষ্টা চলাই আছে এই সংক্ৰান্তে আমি খবৰ পাই লগে লগে আমাৰ ASI নিৰঞ্জন মণ্ডল নায়ক পৰেশ শৰ্মা আৰু সংঘীয় ষ্টাফে জাজৰি সিন্ডিকেটত মহিবুৰ ৰহমানক আটক কৰে আৰু তেওঁক চাৰ্জ কৰাৰ পাছতে এটা স্যামসাং দামী মোবাইল এটা তেওঁৰ পৰা পোৱা যায় নথিপত্ৰ বিচাৰ টাইমত তেওঁ কোনো নথিপত্ৰ দেখাব নোৱাৰে অধিক সোধপোছ কৰা টাইমতে তেওঁ কয় যে কি হয় কেৰালাৰ পৰা তেওঁ কেইটামান মোবাইল চুৰি কৰি আনিছে আৰু বিভিন্ন ঠাইত বিক্ৰী কৰিছে তাৰ পাছত তেওঁক লৈ গৈ আমি ঘৰ সাৰ্চ কৰোঁ আৰু ঘৰৰ পৰা আমি 5টা মোবাইল আৰু 17টা মোবাইল কেছ কভাৰ যেটো কয় এটো আমি ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ এই সংক্ৰান্তে আমি এতিয়া জাজৰিত এটা কেছ ৰুজু কৰিছোঁ জাজৰি PS কেছ নম্বৰ 128/19 এটা আণ্ডাৰ সেকশন 379 and 411 আৰু মহিবুৰ ৰহমানক আজি আমি জেল হাজতৰে প্ৰেৰণ কৰিম